ক'ৰবালৈ যোৱা নেকি পংখী? অঁ বৌ, কোম্পানীলৈ যাওঁ। কোম্পানী? অৰ্ণৱক লগ কৰিবলৈ? অৰ্ণৱকতো লগ কৰিমেই, কিন্তু আচল কামটো সেইটো নহয়। তেনেহ'লে ঘৰখনত সোমাই থাকিনো কি কৰিম, বৰহে লাগে। সেইকাৰণে ভাবিলোঁ কোম্পানীলৈ গৈ অৰ্ণৱৰ লগতে দুই এটা কাম শিকোঁ, তেতিয়া মনটোও ভাল লাগিব আৰু তাৰো অকণমান সহায় হ'ব। অ' তাৰমানে তুমি ইনডাইৰেক্টলি কোম্পানী জইন কৰিবা? নাই নাই, এতিয়াই জইন কৰাৰ কথা ভবা নাই। এতিয়া জাষ্ট প্ৰেক্টিচ কৰোঁ, কাম শিকাও হ'ব। আৰু অৰ্ণৱেনো অকলে অকলে কোম্পানীৰ দায়িত্ব কিমান পালন কৰিব। মই যদি লাহে লাহে কামখিনি শিকি লওঁ, তাক হেল্প কৰিব পাৰিম। এইখিনি কথা অৰ্ণৱে জানে? অফক'ৰ্ছ জানে। ইনফেক্ট সিয়েইতো মোক কোম্পানী জইন কৰিবলৈ কৈছে। অৰ্ণৱে তোমাক কোম্পানী জইন কৰিবলৈ কৈছে? অঁ, কিন্তু সেইটো কেনেকৈ সম্ভৱ? তুমি কেনেকৈ কোম্পানীত জইন কৰিবা? কিয়? নিজৰ কোম্পানীত জইন কৰিবলৈ হ'লে আনে আপত্তি কৰাৰ যুক্তি ক'ত? যুক্তি আছে পংখী, বহুত যুক্তি আছে। কাৰণ এই কোম্পানীটো এইখন ঘৰৰ কোনোবা এজন মানুহৰ নহয়, সেইখন ঘৰৰ প্ৰত্যেকজন মানুহৰ এই কোম্পানীটোত অধিকাৰ আছে। গতিকে তুমি কোম্পানীত জইন কৰিম বুলি ক'লে সকলোৰে অনুমতি ল'ব লাগিব। ইনফেক্ট তুমি হয়তো নাজানা, দাদাৰ মৃত্যুৰ পাছত দেউতাই বৌক কোম্পানীৰ কামবোৰ শিকিবলৈ কৈছিল। তেতিয়া আমি মই, বৰ্মা, পৰী, ইনফেক্ট অৰ্ণৱেও বৌক কোম্পানীত জইন কৰাত আপত্তি কৰিছিল, যাৰ কাৰণে আমাৰ ইমান ডাঙৰ কোম্পানী থকাৰ পাছতো বৌয়ে বেলেগ এটা কোম্পানীত জব কৰি থাকিব লগা হৈছে। হ'ব পাৰে ডাঙৰ বৌ বাধ্য হৈছিল, কিন্তু মই নহওঁ। কাৰণ মোৰ অধিকাৰৰ বিষয়ে বেলেগে মোক শিকাব নালাগে। মোৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগে সেয়া মই ভালদৰে জানো। আৰু বাকী থাকিল আপত্তিৰ কথা। মোৰ ইচ্ছা অনিচ্ছাৰ ওচৰত কাৰো অভিযোগ আপত্তিৰ কোনো মূল্য নাই। কাৰণ মই ভালদৰে জানো, কেঁচুৱাই কান্দিলেহে খাবলৈ পায়। তেতিয়াহ'লে ময়ো চাওঁ আমাৰ বিনা অনুমতিত তুমি কেনেকৈ কোম্পানীত জইন কৰা। লাগিলে এইখন ঘৰত হাহাকাৰ হ'ব, হুলস্থুলৰ সৃষ্টি হ'ব, কিন্তু তথাপিতো তোমাক এই কোম্পানীত জইন কৰিবলৈ দিয়া নহ'ব। আচ্ছা, তুমি মোক চেলেঞ্জ কৰিছা নেকি বৌ? য়েছ, মই তোমাক চেলেঞ্জ কৰিছোঁ। তুমি যদি মোক চেলেঞ্জ কৰিছা, তেনেহ'লে তোমাৰ এই চেলেঞ্জ মই একচেপ্ট কৰিছোঁ। কাৰণ ময়ো এজন বিজনেছমেনৰ ছোৱালী। কাৰোবাৰ চেলেঞ্জ কেনেকৈ একচেপ্ট কৰিব লাগে মই ভালদৰে জানো। মূৰ্খ ছোৱালী, সেয়া তই ভাল কাম নকৰিলি। তইতো মোক চেলেঞ্জ দিয়া নাই, দিছ এডাল বিষাক্ত সাপক। মই তোক ধ্বংস কৰি দিম। এতিয়া মোৰ খুদ খাবলৈ তই সাজু হৈ থাক। ইয়াৰ পিছত আৰু কোনো দয়া মমতাই মোক ধৰি ৰাখিব নোৱাৰে। মাথো এটা শব্দই এতিয়া মোৰ মন মগজুত বাস কৰিছে। চেলেঞ্জ। চ্যালেঞ্জ? ও মা, চ্যালেঞ্জ।